যদি বিনা কাৰণত গিৰিয়েকে আৰু ঘৈণীয়েকৰ লগত কাজিয়া লাগে বিনা কাৰণত আৰু কিবা বস্তু তোমাক নিদিয়ে, যদি খুজি থকা অৱস্থাত নিদিয়ে, তাহাঁতিৰ পৰা বদলা কেনেকুৱা ল'বা জানা? যেতিয়া ভাত বনাবা, ভাতটো জ্বলাই দিবা। যেতিয়া তৰকাৰী বনাবা তাত জ্বলা বা নিমখ বেছিকৈ দি দিবা। কিবা ক'লে মই কি জানো, বনাব লাগে বনাই দিছোঁ, এতিয়া নিমখ বেছি হ'লতো মোৰ দুখ নেকি? ভাত ইমানখিনি কাম কৰি আছে, ভাতটো জ্বলি গ'ল, এতিয়া মোৰ দুখ নেকি? মই এইফালে গুচি গ'ল কাম কৰিবৰ কাৰণে, সেইকাৰণে জ্বলি গ'ল, এনেকুৱা ক'বা। আকৌ যদি কিবা কাপোৰ যদি ধুবলগীয়া কাপোৰ ব্ৰাছ মাৰি মাৰি একদম মানে ফটাই দিবা। গিৰিয়েকে যেতিয়া সুধিব তুমি এনেকুৱা কেলৈ কৰিছ, মই কি কৰিছোঁ? মই কাম কৰিছোঁ আকৌ। তোমালোকে যদি কিবা এটা ক'লে তোমালোকে উত্তৰ ভালছে নিদিয়া, আৰু মইতো কামহে কৰিছোঁ, এতিয়া মোৰ দুখ নহয় নহয়, মোৰ দুখ নি চব্জিত অকণ নিমখ হৈ গ'ল কি হ'ল? কিবা মহাভাৰতখন ৰচি দিলোঁ নেকি? আৰু কাপোৰটো ফাটিবই, পুৰণা হৈছে, ব্ৰাছ চাফা নহ'লেও গালি পাৰিবা চাফা হোৱা নাই, সেইকাৰণে ব্ৰাছ মাৰি চাফা কৰোঁতে ফাটি গ'ল, পচিছে কাপোৰৰ পৰা, সেইকাৰণে পুৰণা হৈছে কাৰণে ফাটি গৈছে। এনেকুৱাকৈ কাজিয়া লাগিবা বুজিছা? মই বুদ্ধি দিছোঁ, পুৰুষকেইটাৰ লগত এনেকুৱা লাগিব নোৱাৰিলে এনেকুৱাকৈ লাগিবা। মোৰ বুদ্ধি একদম বহুত আছে। আৰু ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু গিৰিয়েকৰ লগত লাগিবলৈ হ'লে তেনেকুৱা পদ্ধতিকেইটা ব্যৱহাৰ কৰিবা। আৰু গিৰিয়েকে যদি কোনোবা যদি ছোৱালীৰ লগত লাইন মাৰি আছে, গম পোৱা কথাটো, গিৰিয়েকক যদি ভয় কৰা কিবা কৰা, তুমিও ৰং নম্বৰত লাগি যাবা কথা ক'বৰ কাৰণে। যেতিয়া গিৰিয়েকে তোমাক দুনাই ধৰিব, তই কাৰ লগত লাইন মাৰি আছ, কাৰ লগত ৰং নম্বৰত কথা পাতি, তেতিয়া তুমি পাক মাৰি কথাটো ধৰিবা। মই যদি কাৰোবাৰ লগত লাইন মাৰোঁ, কাৰোবাৰ লগত কথা পাতোঁ, তোৰ গা জ্বলি যায়। তই যেন আনৰ মাইকীৰ লগত যেন লাইন মাৰোঁ, যেন কথা পাতোঁতে মোৰ গা নজ্বলে নেকি? যেনেকুৱা তোৰ জ্বলিছে তেনেকুৱা মোৰো জ্বলে, তই তেতিয়া ময়ো উৰিম। সেই তেনেকুৱা পদ্ধতিখিনি ল'বা, তেতিয়া গিৰিয়েক একদম চিধা হৈ যাব। আৰু ঘৈণীয়েককেইটাৰ কথা কওঁ এতিয়া দেই। যদি গিৰিয়েকটো ভাল থাকে, ঘৈণীয়েকে যদি কথা চথা নুশুনে, যদি বেছি হেৰি কৰে, টালি টোপলা দি পেলাই মাকৰ ঘৰত পঠিয়াই দিবা, সেইটো এটা কথা। আৰু যি ঘৈণীয়েকে যদি বেলেগৰ লগত যদি লাইন মাৰি আছে বা কথা পাতি আছে, ৰং নম্বৰত কথা পাতি আছে, ষ্টাইলকৈ বেছি ষ্টাইল, আৰু ঘৈণীয়েককেইটা বেছি ষ্টাইল কৰিলে জানিবা সি বেলেগৰ লগত লাইন মাৰিছে। ল'ৰাকেইটাক কৈছোঁ, মই দুজনকে বুদ্ধি দিছোঁ, যাৰ গিৰিয়েকটো বেয়া ঘৈণীয়েকে সেইকেইটা উপায় কৰিবা, যাৰ ঘৈণীয়েকটো বেয়া গিৰিয়েককেইটা সেইকেইটা উপায় কৰিব। ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব দেই। একদম মানে আৰু বুদ্ধি মই দিম, একদম খাটানা বুদ্ধি দিম, সেই বুদ্ধিকেইটা কাম কৰিব। আৰু মানে ঠাণ্ডা ছোৱালীকেইটা একদম ভালকৈ চলিব, আৰু ঠাণ্ডা ল'ৰাকেইটা একদম ভালকৈ একদম জীৱনটো চলিব। তেনেকুৱা কৰিবা বুজিছা?